হে গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। আশা কৰোঁ সকলোৱে ভালেই থাকে। বন্ধুসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলোৰে প্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত বিজুলী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে। হয় বন্ধুসকল, আপোনালোকে সকলোৰে মনত ভাবিছে চাগে, প্ৰায় 10 বছৰ পিছত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত জনপ্ৰিয় অভিনেত্ৰীগৰাকী বিজুলী চৰিত্ৰত আকৌ অভিনয় কৰা দেখা গৈছিল। আজি প্ৰায় 4 দিন ধৰি জনপ্ৰিয় অভিনেত্ৰীগৰাকীক বেহাৰবাৰী আউটপোষ্টত আপোনালোকে দেখা নাই। যিহেতু জনপ্ৰিয় অভিনেত্ৰীগৰাকী ঘৰতেই দুৰ্গা পূজা পাতে, সেয়েহে বেহাৰবাৰী আউটপোষ্টত তেওঁ সময় দিব পৰা নাই। যোৱাকালি যদি আপোনালোকে এপিছডটো চাইছে, তেনেহ'লে নিশ্চয় বৰষাৰাণী বিষয়াক বেহাৰবাৰী আউটপোষ্টত দেখা পাইছে। বন্ধুসকল, আপোনালোকে বাৰু তেওঁ অভিনয় চাই কেনে পাইছে বেহাৰবাৰী আউটপোষ্টত বিজুলী চৰিত্ৰত? বন্ধুসকল, এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতেই থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি ল'ব। ধন্যবাদ।